মোৰ চেনেল মাজেনিজ কিচেনলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আমি বনাম ছাগলী মাংস। ছাগলী মাংস বনোৱাৰ বহুত ৰেচিপি আছে। আজি মই মোৰ ৰেচিপিটো আপোনালোকক বনাই দেখুৱাম। মোৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু জৰুৰ বেল আইকন প্ৰেছ কৰিব যাতে মোৰ নতুন নতুন ৰেচিপিৰ আপডেট আপোনালোকে পাই থাকে। ছাগলী মাংস বনাবৰ কাৰণে মই লৈছোঁ আধা কিলো মাংস, 4টা আলু মাজতে দুফাল কৰি লৈছোঁ, টেঙা দৈ ডাঙৰ চামুচেৰে 2 চামুচ, গোটা গৰম মছলা লৈছোঁ দালচেনি 2 পিচ, নাটমেগ, জালুক 6টা, ইলাচি 6টা, লং 5টা, জাবিত্ৰী আৰু তেজপাতা 2খন। বটা মছলা হিচাপে লৈছোঁ 2টা মিডিয়াম সাইজৰ পিঁয়াজ, মিডিয়াম সাইজৰ আদা টুকুৰা, 12টা নহৰু আৰু 6টা কেঁচা জলকীয়া। গুড়ি মছলা লৈছোঁ জিৰা আৰু ধনিয়া মিক্স কৰি 2 চামুচ, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ 2 চামুচ, গৰম মছলা 1 চামুচ, কেওৰা জল, হালধি 1 চামুচ আৰু নিমখ আন্দাজ অনুসৰি। ইলাচি পাউডাৰ ডাঙৰ চামুচেৰে 1 চামুচ। 2টা মিডিয়াম সাইজৰ পিঁয়াজ পিচ পিচকৈ কাটি লৈছোঁ আৰু সৰিয়হৰ তেল লৈছোঁ। এতিয়া আমি মাংসখিনি প্ৰথমে মেৰিনেট কৰি ল'ম। তাৰ কাৰণে প্ৰথম দিছোঁ দৈ, পিঁয়াজ, আদা, নহৰু, জলকীয়াৰ পেষ্ট, জিৰা ধনিয়াৰ পাউডাৰ, ৰেড চিলি পাউডাৰ, হালধি আৰু নিমখ। এতিয়া এইখিনি আমি ভালদৰে মিক্স কৰি ল'ম। মছলাখিনি ভালদৰে মিক্স হৈ গৈছে। এইখিনি আমি এতিয়া 2 ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম। কেৰাহীত তেল দি আমি গেছত উঠাই দিছোঁ। এতিয়া আমি তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গৈছে। এতিয়া আমি ইয়াত আলুখিনি দি দিম। আলুখিনি আমি গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম, হাই ফ্লেমত কৰিম। ইয়াত আমি অকণমান এতিয়া হালধি নিমখ দি দিম। মই আলুখিনি অকল গোল্ডেন ব্ৰাউন কালাৰ হ'বৰ কাৰণেহে ফ্ৰাই কৰিছোঁ। আমাৰ আলুখিনি ফ্ৰাই হৈ গৈছে। এতিয়া আমি আলুখিনি উঠাই ল'ম। আমি আলুখিনি অকল ফ্ৰাইহে কৰিছোঁ। এইখিনি মাংসৰ লগতহে বইল হ'বলৈ দিম। মাংসখিনি বনাবৰ কাৰণে মই এটা মাল্টিপাৰ্পাছ প্ৰেছাৰ কুকাৰ উঠাই লৈছোঁ। তাতে মই এতিয়া তেল দি দিম। তেলখিনি ভালকৈ গৰম হ'বলৈ দিম অলপ। আমাৰ তেলখিনি গৰম হৈ গৈছে। এতিয়া আমি এটা এটাকৈ গোটা গৰম মছলাখিনি দি ল'ম। এতিয়া অলপ ভালদৰে লৰাম।
গৰম মছলাৰ ধুনীয়া গোন্ধখিনি ওলাইছে এতিয়া আমি কটা পিঁয়াজখিনি দি দিম ইয়াত এইখিনি এতিয়া গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম আমাৰ পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হৈ গৈছে এতিয়া আমি মেৰিনেটেড মাংসখিনি ইয়াত দি দিম এইখিনি ভালদৰে ফ্ৰাই কৰিম এতিয়া মাংসখিনি মেৰিনেট কৰি থোৱা বাচনটোত যিখিনি মছলা লাগি আছিলে সেইখিনি আমি ভালদৰে পানী দি ধুই ইয়াত দি দিছোঁ এতিয়া আমি এই মাংসখিনি ঢাকি দিম অলপ সময় কাৰণে 5 মিনিটৰ কাৰণে মই মাংসখিনি ঢাকি থৈছিলোঁ এতিয়া ইয়াত আলুখিনি এড কৰি দিম এতিয়া ভালদৰে আকৌ লৰাম আৰু 5 মিনিটৰ কাৰণে আমি এইখিনি মিডিয়াম ফ্লেমত হ'বলৈ ঢাকি দিম পাঁচ মিনিট হৈ গৈছে আমাৰ মাংসখিনি এতিয়া আমি এইখিনি খুলি লম ঢাকনাখন এতিয়া আমি ইয়াত 3 কাপ পানী এড কৰিম ভালদৰে মিক্স কৰি দিম মাংসখিনি এতিয়া মই 3-4 ড্ৰপ কেওৰা জল দিম ইয়াত এতিয়া মাংসখিনি ভালদৰে মিক্স কৰিম কেওৰা জল 3-4 ড্ৰপ দিছিলোঁ সেইখিনিও যাতে ভালদৰে ইয়াত মিক্স হৈ যায় এতিয়া প্ৰেছাৰ কুকাৰটো বন্ধ কৰি দিম আৰু মিডিয়াম ফ্লেমত 3টা চিটি মাৰিবলৈ দিম 3টা চিটি হৈ গৈছে এতিয়া আমি গেছটো অফ কৰি দিম আৰু প্ৰেছাৰ কুকাৰটোৰ হাৱাখিনি ওলোৱালৈকে আমি ৰাখি থম প্ৰেছাৰ কুকাৰৰ হাৱাখিনি ওলাই যোৱাৰ পাছত আমি গেছত মাংসখিনি আকৌ এবাৰ উঠাই দিছোঁ এতিয়া আমি ইয়াত গৰম মছলাখিনি দি দিম ইলাইচি পাউডাৰখিনি দি দিম এতিয়া ভালদৰে লৰাব আকৌ এবাৰ লৰাম আমাৰ মাংসখিনি হৈ গৈছে এতিয়া নমোৱাৰ আগতে আমি দুটোপাল কেওৰা জল আকৌ দি দিম দি লৰাম এতিয়া আমি মাংসখিনি এটা বৰ্তনত সাৰ্ভ কৰি লম
আমাৰ ছাগলী মাংস ৰেডি এই ৰেচিপি আৰু ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু মোক কমেণ্ট কৰি জনাব